মই আচৰিত হৈছো যে বিদেশী মুক্ত অসমৰ কথা আজিও মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত চিঞৰি চিঞৰি কৈছে আমাৰ প্ৰতিশ্ৰুতি আছিল বিদেশী মুক্ত অসম বিদেশী নাগৰিক আহিব কোনফালে সেইকাৰণে তেওঁলোকে আচলতে এইটো চিল কৰা নাই কাৰণ এই আইনখন পাৰিত কৰিছে এতিয়া হুৰাই হুৰাই সেইফালে বিদেশী হিন্দুসকল আহিব লাগিব আৰু তেওঁলোকক নাগৰিকত্ব দিব এই কাৰণে টেবুলত আছে নে ক'ত আছে এই বস্তুটো গোপন আজি তেওঁলোকে এইটো কথা কওক 71 ৰ পিছত হিন্দু মুছলমান কোনো বিদেশী নাগৰিক আপুনি কওক ক'ব দিয়ক না ক'ব দিয়ক না নাই ক'ব দিলে আপোনালোকৰ কিয় ইমান টান লাগে ৰাইজক কিয় শুনিব নিদিয়ে তেখেতে ক'ব বিচাৰে ক'ব দিয়ক না ঠিক ক'ব দিয়ক না আব্দুল বাৰাকাত ঢাকা ইউনিভাৰ্চিটিৰ প্ৰফেছৰ আব্দুল বাৰাকাতে তেখেতৰ কিতাপত কৈছে দা পলিটিকেল ইকনমি অফ ৰিফৰ্মিং এগ্ৰিকালচাৰ তেওঁ কৈছে দেয়াৰ উইল বি নো হিন্দুজ লেফট উইদিন বাংলাদেশ উইদিন 30 ইয়াৰ্ছ মানে 30 বছৰত বাংলাদেশৰ হিন্দু শূন্য হ'ব এই কাৰণে তেওঁ কৈ গ'ল যে গোটেই মানুহ আহিব ভাৰতলৈ মই কোৱা নাই তেওঁক এৰেষ্ট কৰক প্ৰথম কথা আপোনালোকে কিয় 1891ত হিন্দু বেংগলী আছিলে আপোনাৰ ত্ৰিপুৰাত 12% আপোনাৰ হিলঞ্জিয়া মানুহ আছিল 87% মানে 87% মেজৰিটি আছিল আজি 2021ত তাত উল্টা হৈ গ'ল হিলঞ্জিয়া মানুহ 30% হৈ গ'ল হিন্দু বেংগলী আপোনাৰ 70% ত্ৰিপুৰাৰ জনজাতীয় তেওঁলোকে অধিকাৰ নাই নুমল মমিন দীপাংকৰ নাথে কৈছে যে মণিপুৰত ILP নাছিল কিন্তু এই চৰকাৰৰ দিনত মণিপুৰত কিন্তু ILP দিয়া হ'ল অৰ্থাৎ তাত কাৰ পৰা বছোৱা হ'ল কিন্তু আমাৰ তাত খেতি কৰা নহ'ল কিয় নহ'লে এইটো আপুনি উত্তৰটো সুন্দৰ কৰি দিয়ক কিয় ILP অসমত নহ'লে আপুনি উত্তৰটো দিয়ক সঁচা কথা কৈছে এইটো কমপ্লেক্সৰ কাৰণে বাংলাদেশ আহিব নোৱাৰিব ILP থাকিলে হিন্দু বাংলাদেশ আহিব নোৱাৰে সেইকাৰণে কমপ্লেক্স সেইকাৰণে এইটো তেওঁলোকে উদ্যোগ লৈছে নহ'লে হিন্দু বাংলাদেশ কেনেকৈ আহিব ILP থাকিলে কেনেকৈ হিন্দু বাংলাদেশ ইয়াতেই যথেষ্ট হ'ব ইয়াতকৈ আৰু বহুতখিনি কথা কৈছিল সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এইখিনি কথাই আপোনালোকৰ কাৰণে হয়তো যথেষ্ট বুলি মই বিবেচিত কৰিছোঁ ইছলাম আজি মুখ্যমন্ত্ৰী মহোদয় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা যোৱা 4 তাৰিখে কলাক্ষেত্ৰত তেখেতসকলৰ কাৰ্যনিৰ্বাহক সভাত ক'লে আমি অতি আচৰিত হৈছোঁ যে যোৱা 2016 বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি পালন দূৰৰ কথা তেওঁলোকে সম্পূৰ্ণ বিপৰীত কাম কৰিলে আৰু মই আচৰিত হৈছোঁ যে বিদেশী মুক্ত অসমৰ কথা আজিও মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত চিঞৰি চিঞৰি কৈছে আমাৰ প্ৰতিশ্ৰুতি আছিল বিদেশী মুক্ত অসম আৰু বিদেশী মুক্ত অসমৰ কথা কৈ তেওঁলোকে বিদেশীক যে সংস্থাপন দিব বিচাৰিছে আৰু আচৰিত কথাটো হ'ল ভাৰত বাংলা সীমান্ত সিল কৰাৰ কথা যিটো মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে আগতে নাছিল আমি সিল কৰিলোঁ কিন্তু এতিয়াও যিখিনি বাকী আছে ইচ্ছা কৰিলে এই চৰকাৰে আমি প্ৰত্যেকবাৰ অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰোঁ যে কেতিয়া কিমান বাকী আছে কেতিয়া সম্পূৰ্ণ হ'ব তেওঁলোকে এই সম্পূৰ্ণ হ'ব অলপ বাকী আছে কৰিম এনেকৈ কৈ থাকে কিন্তু এই সীমান্ত এইকাৰণেই সিল কৰা নাই যিহেতু তেওঁলোকে আইনখন পাৰিত কৰি আছে গতিকে যিসকল হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ কাৰণে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন পাৰিত কৰিলে যদি সীমান্ত সিলেই কৰে তেনেহ'লে সেই বিদেশী নাগৰিক আহিব কোনফালে সেইকাৰণে তেওঁলোকে আচলতে এইটো চিল কৰা নাই কাৰণ এই আইনখন পাৰিত কৰিছে এতিয়া হুৰাই হুৰাই সেইফালে বিদেশী হিন্দুসকল আহিব লাগিব আৰু তেওঁলোকক নাগৰিকত্ব দিব এই কাৰণেই দিব যিহেতু তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই অহা নিৰ্বাচনত তেওঁলোকে ভোট নাপায় অসমৰ জনসাধাৰণে অসমীয়া ৰাজ্যে তেওঁলোকক প্ৰত্যাখ্যান কৰিব গতিকে তেওঁলোকৰ ভোটাৰ সংখ্যা বৃদ্ধি কৰিবলৈ আইন আনিছে যাতে বিদেশীসকল আহি তেওঁলোকৰ বিশ্বাস আছে এই দলসমূহে না বিদেশৰ পৰা যিবিলাক মানুহ আহিব কাৰ অধীনত তেওঁলোকে অন্য দলক ভোট নিদিয়ে কেৱল বিজেপিক দিব সেইকাৰণে তেওঁলোকে সীমান্তও চিল কৰা নাই আৰু পাৰিত কৰিছে আৰু তাৰ লগে লগে ক্লজ 6ৰ যিটো কথা ক'লে ক্লজ 6ৰ উচ্চস্তৰীয় সমিতি যিটো প্ৰতিবেদন আজি 3বাৰ তেওঁলোকে চেষ্টা কৰিলে আৰু গৃহমন্ত্ৰী অমিত শ্বাহে সেইটো গ্ৰহণেই নকৰিলে এতিয়া কৈ আছে যে আমি 2 বছৰৰ সময়সীমা বিকেশ শৰ্মা ডাঙৰীয়াই দিছিলে যে 2 বছৰৰ ভিতৰত চৰকাৰে কৰিবলৈ মনে মনে সময়সীমা দিছে তেওঁলোকে মনে মনে গোপন কৰি ৰাখিব বস্তুটো অসমৰ ৰাইজে জানিব নালাগে আৰু এই কথাটো আমি 100% বুজি পাইছোঁ যে তেওঁলোকে আচলতে ক্লজ 6ৰ নামত অসমৰ ৰাইজক প্ৰতাৰণা কৰি আছে তেওঁলোক কেতিয়াও এইটো কাৰ্যকৰী নকৰে যিটো কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লোৱা নাই কাৰণ এইটো যদি কাৰ্যকৰী কৰে তেনেহ'লে কাৰ জৰিয়তে যিসকল বিদেশীক তেওঁলোকে সংস্থাপন দিব বিচাৰিছে তেওঁলোক যিহেতু এই প্ৰতিবেদনৰ আওতাত খিলঞ্জীয়া নহ'ব
গতিকে তেওঁলোক বিদেশৰ পৰা আহিলেও তেওঁলোকক ভোট নিদিব যে আমাক আপোনালোকে বিদেশৰ পৰা আনিলে আনাৰ পিছত দেখা গ'ল আপোনালোকে খিলঞ্জীয়াৰ কাৰণে এটা বেলেগ সংখ্যা নিৰ্ধাৰণ কৰিলে আমি খিলঞ্জীয়া হ'বই নোৱাৰিম গতিকে তেওঁলোকে কাৰ জৰিয়তে অহা বিদেশীসকলৰ স্বাৰ্থত তেওঁলোকে ক্লজ 6টো কাৰ্যকৰী নকৰে যাৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী এইটো গ্ৰহণ নকৰিলে আৰু এইটো পেলাই থৈ দিলে এতিয়া ইয়াত মুখ্যমন্ত্ৰী টেবুলত আছে নে ক'ত আছে এই বস্তুটো গোপন আজি তেওঁলোকে আছুক আক্ৰমণৰ লক্ষ্য কৰি লৈছে যিটো কথা আমি প্ৰতিবেদনত দেখিলো তেওঁলোকে কৈ আছে যে আছুৱে এইটো লিক কৰি মানে কথা আউল লগালে নহলে এইটো হৈ গলে হয় তেওঁলোকে গোপনে কোনে কাক 2 বছৰৰ সময় দিছে কি অসমবাসীয়ে জানিব নালাগিব আছুৱে কোৱাৰ কাৰণে যেন নহল আচলতে তেওঁলোকে যেটো প্ৰতাৰণা কৰিব ধৰিছিলে আছুৱে কথাখিনি কৈ দিয়াৰ কাৰণে তেওঁলোকৰ মুখা যে খোল খালে সেই কাৰণে এটা তেওঁলোকে আছুক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু আছুৱে এইটো মানে আউল লগালে বুলি কলে আৰু তাৰ লগে লগে আৰু এটা কথা কৈছে যে আছুৱে বোলে চৰকাৰক এনআৰসি প্ৰসংগৰ পৰা নিলগাই ৰাখিছে আছুৱে যদি এখন নিৰ্বাচিত চৰকাৰক এনআৰসি প্ৰক্ৰিয়াৰ পৰা নিলগাই ৰাখিব পাৰে তেনেহলে আছুৱে দেখোন ক্ষমতাশালী তেওঁলোকে এই ক্ষমতা তেওঁলোকে পদত্যাগ কৰি আছুক দি দিব লাগিছিল যে আমাতকে আপোনালোক বেছি পাৱাৰফুল কাৰণ আপোনালোকৰ ইমান শক্তি আছে যে আমাক নিৰ্বাচিত চৰকাৰ এখনক এনআৰসি প্ৰক্ৰিয়াৰ পৰা আপোনালোকে নিলগাই ৰাখিব পাৰে গতিকে আচলতে আপোনালোক যিমান শক্তিশালী আপোনালোকে চৰকাৰ চলাক আমি অনুপযুক্ত তেওঁলোকে ৰিজাইন দি দিব লাগিছিল গতিকে কথাবিলাক খালি কলেই নহব গতিকে এই কথাবিলাক আমি যেটো দেখিছো আজি এনআৰসি প্ৰক্ৰিয়া চাওক গোটেই 55,000 কৰ্মচাৰী ৰাজ্য চৰকাৰৰ কৰ্মচাৰী তেওঁলোকে কাম কৰিলে তেওঁলোকে গোটেই আজি যেটো এছঅপি এনআৰসিৰ কেইবাটাও প্ৰক্ৰিয়া প্ৰথম মডেলিটি এই ৰাজ্য চৰকাৰে এপ্ৰুভ কৰা তাৰ পিছত এছঅপি যেটো হৈছিল ক্লেইম এণ্ড অবজেকশ্যন পৰ্বত সেই এছঅপিও ৰাজ্য চৰকাৰক প্ৰথমে সুপ্ৰিম কোৰ্টে দিছে তেওঁলোকেও এইটো মানি লৈছে সেই এছঅপিৰ আধাৰত যিসকল যোগ্য বিবেচিত হৈছে তেওঁলোক অন্তৰ্ভুক্ত হৈছে যিসকল যোগ্য বিবেচিত হোৱা নাই তেওঁলোক বাহিৰত আছে আৰু তেওঁলোকৰ সেই বাহিৰত থকা মানুহৰ মাজতো কিছু খিলঞ্জীয়া লোক আছে এই কথাটো আমি সকলোৱে জানো কিন্তু তেওঁলোকৰ কাৰণে আকৌ এছঅপিত উল্লেখ আছে যে তেওঁলোকে এফটিত আকৌ ক্লেইম কৰি তেওঁলোকে নিজকে নাগৰিক প্ৰমাণ কৰি তেওঁলোক সোমাব পাৰিব 1 বছৰ পাৰ হৈ গ'ল আজিলৈকে সেই এফটিৰ কিয় আমাৰ যিসকল এফটি মেম্বাৰসকলক নিযুক্তি কিয় দিয়া নাই আপুনি ক'ব বিচাৰিছে মানে চৰকাৰে নিজে কৰিব নোৱাৰি বেলেগৰ ওপৰত এটা গোটেই বেলেগৰ ওপৰত এইটো এতিয়া মানে এইটো আচলতে দায়িত্ব ঠেলি দি নিজে এইটো মূৰ পুলকা মাৰিব বিচাৰে মই আমিনুল ইছলাম আপুনি শেষ কৰিব লাগিব শেষ বক্তব্যটো কৈ লওক আমিনুল ইছলাম এতিয়া কথাটো হ'ল আমাৰ অসমত আমি সকলো অসমীয়াই আমি বিচাৰিছো যে অসম একমাত্ৰ ৰাজ্য য'ত অসমীয়া নামৰ জাতিটোৱে অসমীয়া ভাষা সংস্কৃতিৰে পৃথিৱীৰ বুকত চিনাকি দিয়াৰ এটা জেগা অসমতে যদি আমাৰ অসমীয়া জাতি ধ্বংস হয় তেনেহ'লে পৃথিৱীৰ অন্য কোনো দেশত ভাৰতৰ কোনো ৰাজ্যত অসমীয়া নামৰ কোনো জাতি তাত আৰু নিজস্ব ভাষা সংস্কৃতিলৈ জীয়াই থকাৰ কোনো ৰাজ্য দেশ ঠাই নাই গতিকে এই ক্ষেত্ৰত বিজেপি চৰকাৰে আটাইতকৈ বেছি যেটো ক্ষতি কৰিছে নহয় শুনক নহয় সেইটো মই এগেইনষ্টত দিয়া নাই আপোনালোকে এইটো মেনি মিছপ্ৰেজেণ্ট কৰিছে নহয় আপোনালোকে সঁচা কথা শুনিব দিয়ক কথাখিনি ৰাইজক আপোনালোকৰ অধিকাৰ নাই আপুনি এইটো কথা কওক 71 পিছত হিন্দু মুছলমান কোনো বিদেশী আমি গ্ৰহণ নকৰো আপুনি কওক আপোনালোকে আপোনাৰ যদি শুনক এক মিনিট নাই মই উপেন্দ্ৰ অনুষ্ঠানটো শেষ কৰিব লাগিব এক মিনিট নুমৰ মমিন এক মিনিট মই উপেন্দ্ৰনাথৰ কাষলৈ আহিছো অনুষ্ঠানটো শেষ কৰিম মই এক মিনিট হৈ যাব নাই প্লিজ নাই আপোনালোকৰ কিয় ইমান টান লাগে ৰাইজক কিয় শুনিব নিদিয়ে তেখেতে ক'ব বিচাৰে ক'ব দিয়ক না ঠিক ক'ব দিয়ক না এক মিনিট ক'ব নাই মই শুনক হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা ইয়াত আৰু নাপাতিব আপোনালোকে অনুৰোধ কৰিছে আব্দুল বাৰাকাত ঢাকা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আব্দুল বাৰাকাতে তেখেতৰ কিতাপত কৈছে দ্য পলিটিকেল ইকনমি অফ ৰিফৰ্মিং এগ্ৰিকালচাৰ তেওঁ কৈছে দেয়াৰ উইল বি নো হিন্দুজ লেফ্ট উইদিন বাংলাদেশ উইদিন 30 ইয়াৰ্ছ মানে 30 বছৰত বাংলাদেশৰ হিন্দু শূন্য হ'ব এই কাৰণে তেওঁ কৈ গ'ল যে গোটেই মানুহ আহিব ভাৰতলৈ মই কোৱা নাই তেওঁক এডাষ্ট কৰক প্ৰথম কথা আপোনালোকে কিয় 1891ত হিন্দু বেংগলী আছিলে আপোনাৰ ত্ৰিপুৰাত 12% আপোনাৰ
খিলঞ্জীয়া মানুহ আছিল 87%, মানে 87% মেজৰিটি আছিল। আজি 2021ত তাত উল্টা হৈ গ'ল, খিলঞ্জীয়া মানুহ 30% হৈ গ'ল, হিন্দু বেংগলী আপোনাৰ 70%। ত্ৰিপুৰা শেষ, ত্ৰিপুৰাৰ জনজাতিয়ে তেওঁলোকে অধিকাৰ হেৰুৱালে। অসমীয়া জাতিয়ে আমি ৰাজনৈতিক অধিকাৰ নেহেৰুৱাওঁ। শুনক, অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আপোনাৰ পৰাই, অনুষ্ঠানটো মই শেষ কৰিম। সঁচাকে মিছাকে ৰাইজে নিজে বিচাৰ কৰিব, আপুনি শেষ কৰক। মানে ৰাইজ অভিজ্ঞ আৰু ৰাইজে ইমান দিনে এই কথাবিলাক শুনি চাই তেওঁলোকে নিজে ঠিক কৰিব পৰা হ'ল। আৰু সেইকাৰণে ক'ব খুজিছোঁ যে আমাৰ ইয়াত ILP আছিল, ইনাৰ লাইন পাৰ্মিট অসমত আছিল। এই চৰকাৰে এই যোৱা তেওঁলোকৰ অধিৱেশনত সংসদত এই ILPখন উইথড্ৰ কৰাইছে। তাৰমানে কাজ আপি দি পেলাই ILPখন ইয়াৰ পৰা উইথড্ৰ কৰাইছে। আৰু মণিপুৰত এই ILP আকৌ ILP ইয়াত আছিল, ইয়াত ILPৰ প্ৰভিজন আছিল, কিন্তু সেই হঠাৎ ILP উদ্যোগ কৰিলে। কিন্তু মণিপুৰত আকৌ ILP দি দিলে, ILP দি দিছে। তাৰপৰা মণিপুৰত কাৰ এফেক্ট নহয়, কিন্তু আমাৰ ইয়াত কাৰ এফেক্টটো হ'ব। গতিকে এতিয়া আচ্ছা, থকা ILPটো কিয় উদ্যোগ কৰিলে? নুমল মমিন দীপাংকৰ নাথে কৈছে যে মণিপুৰত ILP নাছিল, কিন্তু এই চৰকাৰৰ দিনত মণিপুৰত কিন্তু ILP দিয়া হ'ল, অৰ্থাৎ তাত কাৰ পৰা বচোৱা হ'ল, কিন্তু আমাৰ তাত সেইটো কৰা নহ'ল। কিয় নহ'লে এইটো আপুনি উত্তৰটো সুন্দৰ কৰি দিয়ক। কিয় ILP অসমত নহ'লে আপুনি উত্তৰটো দিয়ক। সঁচা কথা কৈছে, এইটো কমপ্লেক্সৰ কাৰণে বাংলাদেশ আহিব নোৱাৰিব। ILP থাকিলে হিন্দু বাংলাদেশ আহিব নোৱাৰে, সেইকাৰণে কমপ্লেক্স, সেইকাৰণে এইটো তেওঁলোকে উদ্যোগ কৰিলে। নহ'লে হিন্দু বাংলাদেশ কেনেকৈ আহিব? ILP থাকিলে কেনেকৈ হিন্দু বাংলাদেশ আহিব? সেইকাৰণে কমপ্লেক্স, হিন্দু বাংলাদেশৰ কাৰণে কমপ্লেক্স। বিতৰ্ক হ'বই। মই কৈছোঁ যে বাকীখিনি বিচাৰ মই আপোনালোকলৈ এৰিছোঁ। কোন সঁচা কোন মিছা আপোনালোকে নিজে বিচাৰ কৰক। আমি বিচাৰোঁ অসমৰ সামগ্ৰিক উন্নয়ন, আৰু তাৰ কাৰণে কেতিয়াও ধৰ্মৰ ৰাজনীতি হ'ব নালাগে, সামগ্ৰিকভাৱে মানুহৰ কল্যাণৰ ৰাজনীতি হ'ব লাগিব। মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাই আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।